নমস্কাৰ বন্ধুসকল। ভিডিঅ' কিছুখিনি দিলোঁ আৰু দিবলৈ বহুত বাকী আছে। তো আজি ক'বলৈ ওলাইছোঁ এটা বেলেগ এটা বিষয়ৰ ওপৰত। আৰু বিষয়টো মানে বৰ বিশেষ ইম্পৰ্টেণ্ট নহ'লেও বৰ বিশেষ পেলাই দিব পৰাও নহয়। বিষয়টো খুব ধুনীয়া বিষয়। তো ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ একেলগে। তো বিষয়টো আজি মই ক'বলৈ ওলাইছোঁ সঁচা বন্ধুত্বৰ ওপৰত। যে সঁচা বন্ধুত্ব, হোৱাট ইজ এ ৰিয়েল ফ্ৰেণ্ডশ্বিপ। তো সঁচা বন্ধুত্ব কি হ'ব পাৰে? হয়তো আপোনালোকে কেতিয়াবা বাৰু অনুমান কৰিব, হয়তো অনুমান কৰে, হয়তো কেতিয়াবা অনুমান কৰে। মই নিজেও কেতিয়াবা এইবিলাক কথা ভাবোঁ। হয়তো আপোনালোকেও হয়তো ভাবে যে সঁচা বন্ধুত্ব একচুৱেলি কেনেকুৱা হয়, সঁচা বন্ধুত্বৰ মানে মানুহৰ মনত কেনেকুৱা ধৰণৰ প্ৰভাৱ মানে বিস্তাৰ কৰে। তো আজি ক'বলৈ ওলাইছোঁ ঠিক তেনেকুৱা এটা সৰু টপিক এটাৰ ওপৰতে ক'বলৈ ওলাইছোঁ যে সঁচা বন্ধুত্ব হৈছে আপোনাৰ সুখ দুখৰ প্ৰতিটো মুহূৰ্তৰে ক'ব গ'লে এক লগৰী। কিয় কৈছোঁ লগৰী বোলে? যদি এজন আপোনাৰ সঁচা বন্ধু থাকে, সঁচা বন্ধু সেইসকল বন্ধুৰ কথা যিবিলাক বন্ধুৱে আপোনাক বন্ধুৰ বিনিময়ত কোনো ধৰণৰ মূল্য নিবিচাৰে, কোনো ধৰণৰ পইচা বা লেনদেন নকৰে, কোনো ধৰণৰ বেলেগ ধৰণৰ কোনো লেনদেন নকৰে। অকল সঁচা বন্ধু, য'ত আপোনাক বিপদত সহায় কৰে, য'ত আপোনাক প্ৰতিটো মুহূৰ্তত হেল্প কৰে, য'ত আপোনাক প্ৰতিটো ক্ষেত্ৰত ছাপোৰ্ট কৰে, সেইজন হৈছে আপোনাৰ সঁচা বন্ধু। নিশ্চয় আপোনাৰ প্ৰত্যেকৰে আপোনালোকৰ সঁচা বন্ধু আছে আৰু বান্ধৱী আছে। তো ক'বলৈ ওলাইছোঁ সেই অকল বন্ধু বান্ধৱীৰ ওপৰত যিসকলে নিজৰ বন্ধুত্বটো খুব ধুনীয়াকৈ মানে নিজৰ বন্ধুত্বটো বজাই ৰাখিছে আৰু সদায় চিৰদিন তেনেকৈ বন্ধুত্বটো ৰাখি গৈছে। তো বন্ধুটো ক'বলৈ হ'লে আমি কিছুমান কথা যে সঁচা বন্ধুত্ব যদি আপুনি পাবলৈ হয়, তো কিছুমান আপোনালোকে কথা কিছুমান মানি হয়তো চলিব লাগিব। হয়তো আপোনাৰ যিজন বন্ধু সেইজনে হয়তো সঁচা বন্ধুত্ব ৰাখিবৰ কাৰণে যত্নৱান নিশ্চয় হ'ব লাগিব। কাৰণ কিয় হ'ব লাগিব? কাৰণ বৰ্তমান সময়ত বন্ধুৰ কোনো অভাৱ নাই। আজি আপুনি যদি আপোনাৰ ধৰক, মই এটা সাধাৰণ উদাহৰণ দি কৈছোঁ, হয়তো আপোনালোকৰ মনত সেইটো বেয়া লাগিব পাৰে। তো তাৰ কাৰণে মই আপোনালোকক প্ৰথমতে মই ক্ষমা বিচাৰি লৈছোঁ যে আপোনালোকে কোনো ধৰণৰ ডিম'টিভেশ্যনেল আপোনালোকে নাভাবিব। মই জাষ্ট এটা উদাহৰণ দিছোঁ। হয়তো বৰ্তমান সময়ত আপোনালোকে যদি আপোনাৰ হাতত বহুত টকা পইচা থাকে, তো আপোনালোকে বন্ধুৰ কাৰণে চিন্তা কৰিব নালাগে। তেনেকুৱা বন্ধু আপোনাৰ লগত হাজাৰ থাকে, লাখ থাকে। কিন্তু যিজন ৰিয়েল বন্ধু হয়, যিজন আপোনাৰ ভাল বন্ধু হয়, সেইজন কিন্তু আপুনি টকাৰ বিনিময়ত কেতিয়াও কিনিব নোৱাৰে। সেইজন বন্ধু আপোনাৰ সদায় লগত থাকিব, প্ৰতিপল থাকিব। আপোনাৰ সুখতো থাকিব, আপোনাৰ দুখতো থাকিব। তো মই সেইজন বন্ধুৰ কথাহে কৈছোঁ। এই যে বৰ্তমান সময়ত যদি আপুনি কয় যে মোক এজন বন্ধু লাগে, যদি আপোনাৰ বহুত টকা পইচা আছে, মোক এজন বন্ধু লাগে, তো আপোনাৰ এনেকুৱা বন্ধু বহুত ওলাব। হয়তো আপোনাক টকাৰ বিনিময়তে সেইসকলে বন্ধুত্বটো ৰক্ষা কৰিব। আৰু এনেকুৱা বন্ধু হয়তো খুব কম ওলাব যিয়ে আপোনাৰ ৰিয়েল অৰ্থত বন্ধুত্বটো নিৰ্ধাৰণ কৰিব। বন্ধুত্বটো কেনেকৈ নিৰ্ধাৰণ কৰিব? যেতিয়া আপোনাৰ দুখ আহে, মনত টেনশ্যন আহে, তো সেইজন বন্ধুৱে আপোনাক হয়তো সেই সময়ত সঁহাৰি জনাব, সেই সময়ত আপোনাক উদগনি যোগাব যে যি হ'ল নিশ্চয় আগৰ ফালে ভাল হ'ব, উন্নতি হ'ব। তো সেইজন বন্ধুৱে, সেইজন প্ৰকৃতাৰ্থত সঁচা বন্ধু, সেইজনে আপোনাৰ বেয়া হোৱাটো কেতিয়াও কামনা নকৰে। সদায় আপোনাৰ ভালৰ উন্নতিৰ হকে চিন্তা কৰিব। আৰু তেনে কিছুমান বন্ধু আছে, সকলোকে মই নিগেটিভ কৰিব খোজা নাই। কিছুমান এনেকুৱা বন্ধু আছে য'ত আপোনাক বিপদৰ ক্ষেত্ৰত কেতিয়াও সহায় নকৰে। যিখিনি আপোনাৰ সুখৰ মুহূৰ্ত, সেইখিনি সময়ত আপোনাক সহায় কৰিব, আপোনাৰ লগত দিব। যেতিয়া আপোনাৰ বিপদ আৰম্ভ হয়, তেতিয়া আপোনাৰ সেই বন্ধুজন আপোনাৰ মাজৰ পৰা আঁতৰি গুচি যায়। আৰু সেইখিনি সময়ত হয়তো আপুনি হৈ পৰে অকলশৰীয়া। আৰু তেনে সময়তে আপোনাৰ মনত হয়তো নানান দুশ্চিন্তা আহে, নানান বিশেষ ধৰণৰ চিন্তা আহে। তো ক'বলৈ গ'লে ইমানখিনিয়ে। যদি সঁচা অৰ্থত আপোনালোকে বন্ধুত্ব পাব বিচাৰে বা মানে আপোনালোকে বন্ধুত্ব কৰিব বিচাৰিছে, তো প্ৰথমতে আপুনি মানুহ এজনক যিজনে আপুনি বন্ধুত্ব কৰিব বিচাৰিছে, সেইজন মানুহক আপুনি খুব ভালদৰে জানি লওক যে মানুহজন আচলতে ভাল নে বেয়া। তো জানি লওক কথাখিনি। তো বেছি নকওঁ আজি বন্ধুত্বৰ ওপৰত ইমানখিনি কথা। যদি আপুনি ভাল বন্ধুত্ব আপুনি কৰিব বিচাৰে, তো আপুনি প্ৰথমে মানুহজনক নিৰ্ণয় কৰি লওক যে মানুহজন ৰিয়েলটোত কেনেকুৱা হয়, সঁচাই ভাল নে সঁচাই বহুত বেয়া। তো আপুনি চলিলে বা অলপ কথা পাতিলে বা তেওঁৰ লগত সেই কৰিলে আপুনি গম পাই যাব যে মানুহজন ৰিয়েলত ভাল নে মানুহজন বহুত বেয়া। তো সঁচা অৰ্থত ক'বলৈ গ'লে, গতিকে প্ৰকৃতত মানে যিজন আমাৰ ৰিয়েল বন্ধু, মানে আপোনাৰ প্ৰকৃত ফ্ৰেণ্ড পোৱাটো বহুত কঠিন। বৰ্তমান সমাজত, বৰ্তমান দিশত বহুত কঠিন আৰু পাবলৈ বহুত কষ্ট হয়। যদি আপুনি চেষ্টা কৰে, নিশ্চয় প্ৰকৃতত খুব ভাল বন্ধু পাব। এতিয়াও আছে, নাই বুলি কোৱা নাই। এতিয়াও সেইসকল বহুত বন্ধু এনেকুৱা আছে যি বন্ধুত্বৰ মানে
আপোনাৰ কোনো ধৰণৰ বিনিময় নোলোৱাকৈ বন্ধুত্বটো ৰক্ষা কৰি আহিছে আৰু সেই অকল বন্ধুলৈ আজি মোৰ বহুত চেলুট বহুত স্বাগতম আৰু তেনেকুৱা ধৰণৰ আপোনালোকে বন্ধুত্বটো সদায় ৰক্ষা কৰি যাওক সেইখিনি আশা। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত আপোনালোকৰ আপোন চেনেল গ্ৰীণ ভেলীটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু সদায় মই লৈ আহোঁ এনেকুৱা ধৰণৰ কিছুমান মটিভেশ্যনেল, কিছুমান ৰিলেটেড ভিডিঅ', কিছুমান ইণ্টাৰভিউৰ ভিডিঅ' লৈ আহোঁ, কেতিয়াবা খাদ্য ৰচীমূলকৰ ভিডিঅ' লৈ আহোঁ। তো আপোনালোকে যদি এই ভিডিঅ'বিলাক ভাল লাগে তো আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি বেয়া লাগে তো আপোনালোকে সেইটোও জনাব। নিশ্চয় পৰৱৰ্তী ভিডিঅ'টোত মই অলপ ভাল কৰাৰ কাৰণে চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। পুনৰ লগ পাম এটা বেলেগ এটা সময়ত, বেলেগ এটা নিৰ্দিষ্ট দিনত এনেকুৱা এটা বেলেগ এটা বিষয়ৰ ওপৰত। তো আজিৰ কাৰণে ইমানখিনিয়ে। ধন্যবাদ। তো আজি সকলোকে আৰু ইয়াত খুব ঠাণ্ডা বতৰ বৰ্তমান মই এই ভিডিঅ'টো বনাইছোঁ আপোনাৰ প্ৰপাৰ মই প্লেচটো হৈছে ডিব্ৰুগড়ত আছোঁ, বহুত ঠাণ্ডা হয়। তো আজিৰ কাৰণে ইমানখিনিয়ে, বেছি দিগদাৰী নকৰোঁ। তো আপোনালোকে ভালদৰে ফ্ৰেণ্ডশ্বিপ বনাওক, ভালদৰে থাকক, ইমানখিনি আশা। তো শেষত মই আপোনালোকক আকৌ এবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ এণ্ড গুড নাইট।